নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল, ইতিমধ্যে গুণোৎসৱৰ ফলাফল ওলাল আৰু এইখিনিতে উল্লেখ কৰিব খুজিম প্ৰতিখন বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে গুণোৎসৱত ভাল ফলাফল দেখুওৱাৰ উদ্দেশ্য আগত ৰাখি ভাল কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছিল। বিদ্যালয়খনৰ শৈক্ষিক দিশৰ উপৰিও সহবিদ্যায়তনিক ক্ষেত্ৰ, বিদ্যালয়ৰ আন্তঃগাঁথনি লগতে সমাজৰ অংশগ্ৰহণৰ দিশটোক গুৰুত্ব প্ৰদান কৰি প্ৰতিখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু হয়তো বহুতো বিদ্যালয়ে ভবাৰ দৰে ফলাফল পাবলৈ সক্ষম হোৱা নাই বা বহুতো বিদ্যালয়ে ভবাৰ দৰে ফলাফল লাভ কৰিছে। ছাৰ-বাইদেউসকল, আপোনালোক সকলোৱে হয়তো জানে গুণোৎসৱ হ'ল অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা, যাৰ জৰিয়তে এখন বিদ্যালয়ক কেৱল মাত্ৰ শৈক্ষিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান নকৰি বিদ্যালয়খনৰ আন্তঃগাঁথনি, ইয়াৰ উপলব্ধিতা ব্যৱহাৰ, সহবিদ্যায়তনিক ক্ষেত্ৰ, সমাজৰ অংশগ্ৰহণ আদি সকলো দিশক সাঙুৰি এখন বিদ্যালয়ৰ গুণোৎসৱে নিৰপেক্ষভাৱে মান নিৰূপণ কৰাত ব্যৱস্থা গ্ৰহণ কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ এই অনন্য আৰু ব্যতিক্ৰমী কাৰ্যসূচী গুণোৎসৱ অনুষ্ঠিত কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক শলাগ ল'ব লাগিব। ছাৰ-বাইদেউসকল, এইখিনিতে উল্লেখ কৰিব খুজিম আপোনাৰ বিদ্যালয়ে যদি গুণোৎসৱত ভাল কাম কৰিছিল বা গুণোৎসৱত ভাল ফল দেখুওৱাৰ কাম কৰিছিলে আৰু ফলাফল আপুনি সেই ধৰণেৰে পাবলৈ অসমৰ্থ হৈছে, তেতিয়া আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই ভাল খবৰটোৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টি সম্পূৰ্ণখিনি অংশ চাবলৈ যত্ন কৰিব আৰু যদি ভিডিঅ'টি ভাল পায় সকলো শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ছাৰ-বাইদেউসকল, গুণোৎসৱত সম্ভাৱ্য কিছুমান বিসংগতি থকাৰ কথা আশা প্ৰকাশ কৰি ষ্টেট মিছন অফিচে প্ৰতিখন জিলালৈ এটা মেছেজ এৰিছে আৰু সেই মেছেজটোত লিখা কথাখিনি এনেধৰণৰ মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। মেছেজটোত উল্লেখ কৰি লিখিছে, অল ডিষ্ট্ৰিক্ট আৰ ৰিকুৱেষ্টেড টু ছাবমিট এনি ইছ্যু ৰিলেটেড টু গুণোৎসৱ ৰিজাল্ট উইথ ফৰৱাৰ্ডিং লেটাৰ ফ্ৰম DMC কনচাৰ্ণ এট ষ্টেট মিছন অফিচ উইদিন 10th May 2023। অৰ্থাৎ কৈছে যে গুণোৎসৱৰ সম্পৰ্কত যদি কাৰোবাৰ কিবা ইছ্যু আছে তেতিয়াহ'লে সেই ইছ্যুৰ সকলোখিনি কথা বিৱৰি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকলৰ পৰা ফৰৱাৰ্ডিং লেটাৰ ষ্টেট মিছন অফিচৰ 10 May 2023 ভিতৰত পঠাবলৈ কৈছে। তাৰ পিছৰ অংশখিনিত উল্লেখ কৰিছে, অল কনচাৰ্ণ আৰ ৰিকুৱেষ্টেড টু মেইল দ্য ইছ্যু উইথ ফৰৱাৰ্ডিং অফ DMC। অৰ্থাৎ এই অংশখিনিত এই কথাখিনিয়ে উল্লেখ কৰিছে যে যদি কাৰোবাৰ গুণোৎসৱৰ সংক্ৰান্তত কিবা ইছ্যুজ আছে তেতিয়াহ'লে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ ফৰৱাৰ্ডিং কপিৰ সৈতে নিৰ্দিষ্ট মেইলত পঠাবলৈ অনুৰোধ প্ৰদান কৰিছে। আৰু এই অংশখিনিত লিখিছে, প্লিজ চেণ্ড টু অনলি গুণোৎসৱ মেইল। অৰ্থাৎ যি মেইল পঠাবলৈ কোৱা হৈছে সেই মেইলটো কেৱল মাত্ৰ গুণোৎসৱৰ মেইলতহে পঠাবলৈ অনুমতি প্ৰদান কৰিছে। শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, নিশ্চয়কৈ এটি ভাল খবৰ। যদি আপোনাৰ বিদ্যালয়ে গুণোৎসৱত আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম নহ'ল, সেইসকল শিক্ষক শিক্ষয়িত্ৰী তথা সেই বিদ্যালয়খনৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব পাৰি আৰু সেইকাৰণে আজি এই ভিডিঅ'টি আপোনালোকৰ জ্ঞাতাৰ্থে দেখাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব আৰু যদি ভাল পালে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।